নমস্কাৰ সপ্তম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথি ছানবীম ইংলিছ ৰিডাৰ পাৰ্ট 2ৰ হবিজ শীৰ্ষক পাঠটোৰ প্ৰশ্নোত্তৰ শিতান আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আশা কৰিছোঁ তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ হবিজ শীৰ্ষক পাঠটোৰ প্ৰশ্নোত্তৰ শিতান উলিয়াই ল'বা Question number 1A. What is hobby? Hobby কি? Answer. An activity which is done regularly. এটা কাম যিটো কাম নিয়মিতভাৱে কৰা হয় in one's leisure time. যিকোনো এজনৰ আজৰি সময়ত for pleasure সন্তুষ্টিৰ বাবে is hobby. সেয়ে হৈছে hobby. Question B. What do hobbies give us? ভালপোৱা কামবোৰে আমাক কি দিব পাৰে এনসাৰ হবিজ গিভ আস ফান এণ্ড জয় প্ৰিয় কামবোৰে বা ভালপোৱা কামবোৰে আমাক আনন্দ আৰু সন্তুষ্টি দিব পাৰে কোৱেশ্চন সি হোৱাট ইজ ফিলাটেলি হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলাটেলি ফিলাটেলি বুলিলে কি বুজা 2 নম্বৰ প্ৰশ্ন হোৱাট ডিফিকাল্টি উড ইউ ফেচ তুমি কেনেকুৱা ধৰণৰ কঠিনতা অনুভৱ কৰিব পাৰা ইফ ইউ টেক আপ ফিলাটেলি যদি তুমি ফিলাটেলিক এটা তোমাৰ কাম বুলি ভাবি লোৱা এনসাৰ হ'ব দি কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ মোহৰ সংগ্ৰহ কৰাটো আৰু তাক অধ্যয়ন কৰাটো ইজ কল্ড ফিলাটেলি তাকেই ফিলাটেলি বুলি কোৱা হয় ছেকেণ্ড পাৰ্ট নাও এডেজ আজিকালি People mostly communicate through email, SMS, MMS, etc. আজিকালি মানুহবিলাকে প্ৰায়ে ব্যৱহাৰ কৰে ইমেইল, SMS, MMS ইত্যাদি SMS বুলি ক'লে শ্বৰ্ট মেছেজিং ছিষ্টেম আৰু MMS বুলি ক'লে মাল্টিমিডিয়া মেছেজিং ছাৰ্ভিচ ইট বিকামছ ভেৰি ৰেয়াৰ এইটো বৰ বিৰল হৈ পৰিছে অফ ৰাইটিং পাৰ্চনেল লেটাৰ্ছ ব্যক্তিগত চিঠি পত্ৰ লিখাৰ কামটো এণ্ড চেণ্ডিং দ্য ছেম আৰু এইসমূহক পঠিওৱাৰ কামটো বাই পোষ্ট ডাক যোগেদি দিছ ইজ দ্য ডিফিকাল্টি ডেট এনি ওৱান কেন ফেচ ইফ হি অব্লিক চি টেক্স আপ ফিলাটেলি এইটোৱেই হৈছে সেই অসুবিধা যি অসুবিধাক এজনে অনুভৱ কৰিব পাৰে বা মুখামুখি হ'ব পাৰে যদিহে তেওঁ নতুবা তাই ফিলাটেলিক নিজৰ প্ৰিয় কাম হিচাপে বাছি লয় কোৱেশ্চন ডি হোৱাট ইজ ইৰফানছ হবি ইৰফানৰ প্ৰিয় কাম কি হোৱাট ডাজ হি লাইক টু ডু তেওঁ কি কৰি ভাল পায় এনসাৰ ইৰফানছ হবি ইজ পেইণ্টিং ইৰফানৰ প্ৰিয় কাম হৈছে ছবি অংকন কৰি ৰং তুলিকাৰে বলোৱা হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ তেওঁ বহি ভাল পায় আৰু বিভিন্ন দৃশ্যপট অংকন কৰি ৰং তুলিকাৰে বোলাই ভাল পায় কোৱেশ্চন ই নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ কেইটামান ঘৰৰ ভিতৰত থাকি কৰিব পৰা আৰু ঘৰৰ বাহিৰত থাকি কৰিব পৰা প্ৰিয় কামৰ নাম উল্লেখ কৰা এনসাৰ ইনডোৰ হবিজ ৰিডিং কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ লিচেনিং টু মিউজিক এটচেট্ৰা ঘৰৰ ভিতৰত থাকি কৰিব পৰা প্ৰিয় কাম হৈছে অধ্যয়ন কৰা মোহৰ সংগ্ৰহ কৰা একেদৰে মুদ্ৰা সংগ্ৰহ কৰা সংগীত শুনা ইত্যাদি আউটডোৰ হবিজ ঘৰৰ বাহিৰত থাকি কৰিব পৰা প্ৰিয় কাম গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং এটচেট্ৰা বাগিচাকৰণ কৰা ভ্ৰমণ কৰা সাঁতোৰা আৰু একেদৰে খোজকাঢ়ি বহুদূৰ ভ্ৰমণ কৰি বিভিন্ন কথা আৱিষ্কাৰ কৰা এইসমূহ কোৱেশ্চন এফ হোৱাট ইজ এ কিটচেন গাৰ্ডেন কিটচেন গাৰ্ডেন কি এনসাৰ এ কিটচেন গাৰ্ডেন ইজ এ প্লেচ কিটচেন গাৰ্ডেন হৈছে এডোখৰ জেগা হুৱেৰ য'ত ভেজিটেবলছ এণ্ড ফ্ৰুটছ অফ ডিফাৰেণ্ট ছিজনছ আৰ গ্ৰ'ন ফৰ হাউচ হোল্ড ইউজ যে ঘৰুৱা ব্যৱহাৰৰ বাবে বিভিন্ন শাক পাচলি আৰু বিভিন্ন ঋতুৰ ফল মূলৰ খেতি কৰা হয় কোৱেশ্চন জি এভৰি মৰ্ণিং I water the plants and clean the beds.
প্ৰত্যেক ৰাতিপুৱাই মই গছবোৰত পানী দিওঁ আৰু বেডছবিলাক পৰিষ্কাৰ কৰি দিওঁ। হোৱাট ডাজ বেডছ মিন হিয়াৰ? ইয়াত উল্লেখ কৰা বেডছ মানে কি বুজাইছে? এনচাৰ হিয়াৰ বেড মিনছ ইয়াত বেড মানে দ্য গ্ৰাউণ্ড সেই মাটিডোখৰ হুৱেৰ প্লেণ্টছ আৰ গ্ৰ'ন য'ত বিভিন্ন গছ গছনিৰ খেতি কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ। আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা পাঠৰ বিষয়ে আলোচনা কৰিম।